অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ এটা নতুন পাঠ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰু পাঠটোৰ নাম হৈছে সীতাৰ প্ৰতি ৰামৰ বচন নামৰ মাধৱ কন্দলীয়ে ৰচনা কৰা কবিতাটো। তোমালোকে জানাই শ্ৰীৰামচন্দ্ৰই পিতৃৰ বাক্য পালন কৰি কি কৰিছে 14 বছৰ বনবাস খাটিবলগীয়া হৈছিলে, হয় ন? আৰু ৰামৰ পিতৃৰ নাম কি আছিলে? দশৰথ। আৰু বনবাসলৈ যাবলৈ ৰামৰ লগত লক্ষ্মণ আৰু ভাৰ্যা সীতাও যাব বিচাৰিছিলে, কিন্তু বিশাল এখন অৰণ্যৰ মাজত এগৰাকী তিৰোতা থকাটো একেবাৰে সহজ কথা নহয়। সেয়েহে ৰামে সীতাক বনবাসলৈ লৈ যাব বিচৰা নাছিলে, কিন্তু সীতাক বাৰে বাৰে ৰামে বনৰ মাজত থকা বিপদবোৰৰ কথা কৈছিল যদিও পতিব্ৰতা ধৰ্মপৰায়ণ সীতাই সেই ৰামৰ কথা মান্তি হোৱা নাছিলে আৰু ৰামৰ লগত যাব বিচাৰিছিলে। আৰু এইবিলাক বৰ্ণনা কৰিয়ে এই কবিতাটো মাধৱ কন্দলীয়ে ৰচনা কৰিছে। এতিয়া আহাচোন আমি কবিতাটো আৰম্ভ কৰোঁ। সীতাৰ প্ৰতি ৰামৰ বচন। সীতাৰ কাৰুণ্য শুনি পুনু ৰামচন্দ্ৰ বোলে, শুন শুন জনক জীয়াৰী, স্ত্ৰীৰ সংগে বনবাস সুখৰ নাহিকে আস, শুনি হাঁহিবেক নৰ নাৰী। সীতাৰ কাৰুণ্য মানে কান্দোন, সীতাৰ কান্দোন শুনি পুনৰ ৰামচন্দ্ৰই ক'লে, শুনা জনক জীয়াৰী। সীতা কোন জানানে? জনক ৰজাৰ জীয়েক, সেইকাৰণে কৈছে জনক জীয়াৰী। এগৰাকী মহিলাৰ লগত বনবাস খটাটো একেবাৰে সুখৰ কথা নহয়। সেই কথা শুনি কি কৰিব? সকলো নৰ নাৰীয়ে মানে সকলো মানুহে হাঁহিব। ভয়ংকৰ বন তাত সিংহবাস অসংখ্যাত, গহ্বৰত পক্ষী কৰে নাদ। তাত কি আছে? ভয়ংকৰ বন আছে আৰু সেই বনত সিংহবাস অসংখ্য আছে আৰু সেইবিলাকে গহ্বৰত পক্ষী মানে প্ৰৱেশ কৰি কি কৰে? ভয়ংকৰ চিঞৰ মাৰে। নাদ মানে চিঞৰ মৰা। তুমি সুকোমল নাৰী, শুনি তাক যাইবা দৰি, মোৰ মহা মিলিব প্ৰমাদ, মহামত্ৰত হস্তিশয় ফুৰে হবি জুত হয়, চিৰণী শুনি কাম্পে প্ৰাণ। তেতিয়া সীতাক পুনৰ ৰামচন্দ্ৰই কৈছে যে তুমি হৈছে এগৰাকী সুকোমল নাৰী আৰু সেইবিলাক দেখি তুমি কিবা দৌৰি মানে ভয় খাবা, তেতিয়া মোৰ মহা মিলিব প্ৰমাদ, তেতিয়া মোৰ মহা বিপদ হ'ব। মহামত্ত হস্তিশয় ফুৰে হবে জুত হয়, চিৰণী শুনি কাম্পে প্ৰাণ। আৰু ডাঙৰ ডাঙৰ হাতীবোৰে পাল পাতি পাতি বনত ঘূৰি ফুৰে আৰু সিহঁতৰ চিঞৰত প্ৰাণ কি হ'ব? কঁপি উঠিব। চিৰণী মানে চিঞৰত। মহিষ বৰাহ বাঘ আছে বৰ বৰ নাক, দৰ্শনে কৰে হৰে শ্ৰুতি জ্ঞান। মহিষ মানে মহ, বৰাহ, গাহৰি, বাঘ আৰু আছে কি? ডাঙৰ ডাঙৰ সাপ। আৰু সিহঁতৰ দংশনে কি কৰে? মানুহৰ শ্ৰুতি জ্ঞান মানে জ্ঞান নোহোৱা কৰি দিব পাৰে। জোক পোক মহ দাহ দেখি তুমি হৈবা ত্ৰাস, স্বভাৱে দৰুক তিৰি জাতি। জোক পোক মহ দাহো ধেৰ আছে আৰু সেইবিলাক দেখি তুমি কি? ত্ৰাস মানে ভয় খাবা, কাৰণ স্বভাৱতে তিৰোতা মানুহসকলে এইবিলাক দেখি ভয় খায়। ফল মূল বিনে আন ভোজন নাহিকে তাত, কিমতে সহিবা দুখাতি। ফল মূলৰ অবিহনে তাত বেলেগ ভোজন পোৱা নাযায় আৰু সেইবিলাক তুমি কিদৰে সহিবা? ৰত্নময় মন্দিৰত চলন্তে শোণিত জৰে, দেখো তোৰ চৰণৰ ভাও, অৰুণ কমল পাও কুশময় কণ্টকত, কিমতে শান্তিবি তই পাও। আৰু পুনৰ ৰামচন্দ্ৰই সীতাক কৈছে যে সীতা এগৰাকী সুন্দৰী যুৱতী, হয় ন? সুন্দৰী নাৰী আৰু তেওঁ হৈছে ৰজাৰ ছোৱালী আৰু তেওঁৰ সৌন্দৰ্য ৰত্নময় মন্দিৰত থাকিলেহে শোভা পাব। আৰু যদি বনত যাব লগা হয় তেতিয়া কাঁইটীয়া বনে তেওঁ কোমল ভৰিত কি ফুটিব। তেওঁ সেই সুন্দৰ ভৰিযোৰ কেনেদৰে কাঁইটীয়া বনত ৰাখিব? নেত তুলি কমলিত সদায় শয়ন কৰা, কেনে শুইবি তৃণৰ শয্যাত। কোমল তুলিত শয়ন কৰা মানে শোৱা সীতাই কিদৰে ঘাঁহনিত শুব? মানে তৃণ মানে ঘাঁহ নহয় জানো? ঘাঁহ বন। বোলোতোক প্ৰাণেশ্বৰী, পতিব্ৰতা ধৰ্ম ধৰি, ঘৰে থাকি ভজিও আমাত। শুনা প্ৰাণেশ্বৰী, তুমি পতিব্ৰতা ধৰ্ম পালন কৰি ঘৰতেই আমাক সেৱা কৰি থাকিবা, মানে মোৰ কথা মানে ভজি থাকিবা। সীতাই বুলন্ত প্ৰভু, আত্মোৰ ভয় নাই, প্ৰাণ মোৰ আছে তজু পাৱে। তেতিয়া সীতাই কাক কৈছে? ৰামচন্দ্ৰক কৈছে, শুনা
প্ৰভু তাত মোৰ কোনো ভয় নাই, কাৰণ মোৰ প্ৰাণ তোমাৰ চৰণত আছে। সিংহভাগ হস্তিগণ ওচৰত নাহিবেক, পলাইবেক তোমাৰ প্ৰভাৱে। সিংহ বা হাতী এইবিলাক মোৰ ওচৰলৈ নাহে, কাৰণ তোমাৰ প্ৰভাৱত সিহঁতি পলাই যাব। তাৰপিছতে নাম মাত্ৰ শুনি যাৰ দূৰ হবে জমকাল, আন কোন হবে ক্ষুদ্ৰ ভয়। যাৰ নাম শুনিলেই যমো দূৰতে পলায়, তেতিয়াহ'লে আনসকল একেবাৰেতো ক্ষুদ্ৰ তাৰ তুলনাত। যেৱে তুমি নেনা সংগে বোলো তেৱে সংগে সংগে, জীৱনত মোৰ নাহি ফল। যদি তুমি তোমাৰ লগত নিনিয়া, তেতিয়াহ'লে মোৰ জীৱনৰ কোনো ফল নাই, মানে কোনো সাৰ্থকতা নাই। দাৰুণ গৰল খাই মৰি বহু এহি ঠাই, চিন্তিত যো চৰণ কমল। আৰু যদি তুমি মোক নিনিয়া, তেতিয়া মই তোমাৰ চৰণ কমলৰ কথা চিন্তা কৰি দাৰুণ গৰল খাই, মানে বিষ খাই এই ঠাইতে প্ৰাণত্যাগ কৰিম। এহি বুলি মহাশান্তি কান্দিবেক লাগিলন্তি, শ্ৰীৰামৰ চৰণত পৰি। এই কথা কৈ সীতাই মহাশান্তিৰে, মানে পৰম দুখ মহাশান্তিৰে ৰামৰ চৰণত পৰি কান্দিবলৈ ধৰিলে। তাৰপিছত সীতাৰ দেখিয়া মুখ ৰামৰ মিলিল দুখ, আশ্ৰাসী তুলিলা কৰে ধৰি। আৰু সীতাৰ তেতিয়া সেই দুখ লগা মুখখন দেখি ৰামৰো দুখ লাগিলে আৰু সীতাক আশ্ৰাস দি তুলি ধৰিলে। কবিতাটো ইমানেই। আৰু এই কবিতাটো মাধৱ কন্দলী ৰচিত ৰামায়ণৰ অযোধ্যা কাণ্ডৰ পৰা লোৱা হৈছে। আৰু তোমালোকে চোৱাচোন, কবিতাটোত মাধৱ কন্দলী বিষয়েও আছে, হয় ন। মাধৱ কন্দলী কিমান শতিকাৰ কবি? চতুৰ্দশ শতিকাৰ কবি। তেওঁ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত শংকৰদেৱৰ আগৰ যুগৰ কাব্য চৰ্চা কৰিছিলে। শংকৰদেৱৰ আগৰে মানে তেওঁ। মহাপুৰুষ শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিলে। কোনে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিলে? মহাপুৰুষ শংকৰদেৱে, হয় ন। কাব্যকীৰ্তিৰ ভিতৰত মহৰ্ষি বাল্মীকিৰ ৰামায়ণৰ অনুবাদ অন্যতম। মানে মাধৱ কন্দলীয়ে কি অনুবাদ কৰিছিলে? ৰামায়ণখন। ভাৰতীয় প্ৰান্তীয় ভাষাসমূহৰ ভিতৰত মাধৱ কন্দলী প্ৰথম ৰামায়ণ অসমীয়া ভাষালৈ অনুবাদ কৰে। কবিয়ে দেৱজিৎ নামৰ আন এখন কাব্য ৰচনা কৰিছিল বুলিও তথ্য পোৱা যায়। আৰু আজি আমাৰ আলোচনাখিনি ইমানেই। আজিলৈ হ'ব।